নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অসম কেবিনেটত যোৱা 12 জুলাই তাৰিখে ভালকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সেয়েহে আমি আপোনালোকক পোনে পোনে সেয়া দেখুৱাবলৈ ওলাইছোঁ। তাৰ আগতে এটা অনুৰোধ, ছাৰবিদসকল আমাৰ চেনেলটো বিশেষকৈ অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল। সেয়েহে যিসকল ছাৰবিদে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু পোনপ্ৰথমে আমাৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য আকাৰে সকলোতকৈ আগত পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব। ছাৰবিদসকল, চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিটো ইয়াৰ আগতে গ্ৰহণ কৰা নাছিল। সেয়া হ'ল সুগমৰ পৰা দুৰ্গম। তাৰমানে আমি বুজাই ক'বলৈ ওলাইছোঁ যে আপুনি যিহেতু চৰকাৰী কৰ্মচাৰী, তেনেহ'লে আপুনি হয় নিৰ্দিষ্ট এটা ঠাইত চাকৰি কৰি আছে, হয় এয়া আপোনাৰ গাঁও এলেকাত হ'ব পাৰে, নাইবা আপোনাৰ চহৰ এলেকাত হ'ব পাৰে, নাইবা কিছুমান দুৰ্গম এলেকাত হ'ব পাৰে। সেয়েহে ৰাজ্য চৰকাৰে এক সুগমৰ পৰা দুৰ্গম যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ ফলত চৰকাৰী কৰ্মচাৰী এজনে দুৰ্গম এলেকা হিচাপে কিছুমান নিৰ্ধাৰিত ভৌগোলিক এলেকা বাছনি কৰিব আৰু তাত সকলো চৰকাৰী কৰ্মচাৰীসকলে কমচে কম 3 পৰা 5 বছৰ তেওঁলোকে কাৰ্যকাল সম্পাদন কৰিব লাগিব। তাৰমানে 3 পৰা 5 বছৰ চৰকাৰী কৰ্মচাৰীসকলে সুগমৰ পৰা দুৰ্গম এলেকাত তেওঁলোকে কাম কৰিব লাগিব বুলি যোৱাকালি কেবিনেট সিদ্ধান্তত এয়া লোৱা হয়। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।